হেল্ল' ভিউৱাৰ্ছ, মই নমিতাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এখন বিহু সন্মিলনলৈ আৰু সেই সন্মিলনখনলৈ কিয় গৈছোঁ সকলোখিনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফাইনেলি আমি এয়া বিহু সন্মিলনলৈ পালোঁগৈ আৰু ইয়ালৈ গৈছোঁ কি কাৰণে জনাম আৰু ঘৰখনত কি ধৰণে আমি চবফালে কামেই আগদিনা আমি এই ধৰণে পিঠাখিনি তুলিলোঁ। আমাৰ গোটৰ পিঠাৰ কম্পিটিশ্যন দিবলৈ বুলি গৈছিলোঁ আৰু সকলোৰ পৰা এইধৰণে পিঠাটো তুলিলোঁ আৰু গামলাত বিয়া খাবলৈ ৰেডি যাবা আকৌ পিঠা বনাম পিঠা হৈছিলে সকলোখিনি দেখুৱাবলৈ অসম্ভৱ হ'ল। যিকেইটা পিঠা অলপ চলপকৈ বনাইছিলোঁ সেইখিনি দেখুৱাই দিছোঁ। চবটো পিঠা দেখুৱাবলৈ সম্ভৱ চবেই কি সানি লৈছিলোঁ এই ধৰণে এটা বাউলত এই ধৰণে আমি পিঠা বনাইছিলোঁ আৰু সকলো লগৰীয়া আহিছে কাৰণে এয়া চাহ অকণো বনালোঁ। মানে জুই ধৰি এয়া আমি এতিয়া আয়োজনৰ পিঠা বনোৱা আয়োজনৰ কৰিব লৈছোঁ আৰু সকলোখিনি আপোনালোকৰ লগত অকণমান হ'লেও শ্বেয়াৰ কৰিছোঁ কি ধৰণে কেনেকৈ মিলি জুলি বনাইছিলোঁ। গোটৰ পিঠাৰ কম্পিটিশ্যন এটা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু অকণমান আপোনালোকক দেখুৱাই দিছোঁ গোটৰ হৈ কি ধৰণে পিঠা বনালে ভাল হয় কম্পিটিশ্যন যাবলৈ কাৰণে সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে এগৰাকী পিঠা কি কি পিঠা বনাইছে তেওঁ এয়া পিঠাখিনি সাজটো দি আছে। চব পিঠাই হ'ল আগৰ দিনৰ পিঠা আজিকালিহে ভাপত দিয়া পিঠা আৰু বহুত পিঠা আজিকালি ওলাইছে, কিন্তু আগৰ পিঠা অকল ধূপ পিঠা, তেল পিঠা আৰু তিল পিঠা এইখিনি আছিলে। এতিয়া এইফালে ইয়াত জোনবিৰি পিঠাটো বনাই আছে আৰু এইফালে এইটো হৈছে এই ধৰণে পিঠাবোৰ আমি বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আমি ফাইনেলি গৈ পেলাই বিহু সন্মিলনখন ফাইনেলি এয়া মোৰ বাইদেউহঁতৰ ঘৰ পালোঁগৈ আৰু এতিয়া এয়া দেখিছে বিহু সন্মিলনত আধা আধি মানুহ আহি আছে। ধৰণে ষ্টাৰ্ট কৰিলোঁ আৰু ইয়াৰ পৰা আমি কি লৈ গ'লোঁ, এই সন্মিলনখনৰ পৰা আমি কিবা এটা বস্তু লৈ গ'লোঁ সেইটো দেখুৱাম। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গোটৰ হৈ আমাৰ গোটটোৰ নাম হৈছে কস্তুৰীগন্ধা আৰু গোটৰ হৈ একপি ফটো তুলিলোঁ। দুগৰাকীমান কম হৈ আছে কাৰণ কাম কৰি আছে। সন্মিলনত প্ৰথম ৰাতিপুৱাই হৈছে কাৰণে অলপ চলপকৈ মানুহ আহি আছে আৰু আমাৰ ফাইনেলি এয়া কস্তুৰীগন্ধাৰ নামৰ সৈতে টেবুলত এই ধৰণে আমি পাৰি লৈছিলোঁ আৰু সকলোখিনি আপোনালোকক দেখুৱাইছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এই প্ৰতিযোগীৰ পৰা আমি সন্মান এটাও পালোঁ। সেই সন্মানটো চাগে শেষলৈকে চাই থাকিলে গম পাব। ভাল লাগিলে প্ৰথম জীৱনৰ এইটো অভিজ্ঞতা হৈছে এটা পিঠাৰ কম্পিটিশ্যন এটা দিবলৈ গৈছিলোঁ আৰু সেইটো সফলো হ'ল। খুব ভাল লাগিল, মনত খুব ভাল লাগিলে। আৰু এইফালে আমাৰ আৰু কম্পিটিশ্যন আহিছিলে আৰু তেওঁলোকৰ অকণমান এয়া দেখুৱাই দিছোঁ। বাইদেউ এগৰাকী আহিছিলে, সেই বাইদেউকে বিচাৰক আছিলে বাইদেউগৰাকী আৰু বাইদেউগৰাকীয়ে বিচাৰ কৰিছিলে কোনটো পিঠা কি হয় সকলোখিনি সুধিছিলে। এয়া ধুনীয়াকৈ চব কিমান ধুনীয়া এটা পৰিৱেশ আৰু সকলো মহিলাই এইখিনি সুবিধা পাবলৈ চেষ্টা কৰিছে আৰু কৰিবলৈ, যিহেতু আমি মাইকী মানুহখিনি কোনো কামতে আমি পিছপৰা নহয় জানো। পুৰুষৰ সমানে সমানে আমিও সকলোখিনি কৰোঁ আৰু ঘৰৰ যিহেতু বিশেষকৈ ঘৰত আমি যিখিনি বস্তু অলৰেডি বিহুৱে চিহুৱে হওক আমি বনাওঁ সেইখিনি বস্তুকে আমি উলিয়াই দিব লাগে সমাজ এখনত। এনেকুৱা এখন সমাজৰ আমাৰ এনেকুৱা এখন প্লেটফৰ্ম লাগে নহয় জানো। যিসকল ঘৰত গৃহিণী হয় তেওঁলোকে ঘৰতে সকলো পিঠা তৈয়াৰ কৰে, ঘৰতে খোৱা হয়, কিন্তু আমি এনেকুৱা এখন সমাজ এনেকুৱা এখন মুকলি মঞ্চ পাবলৈ হ'লে আমি বহুতো কামনা কৰিব লাগে আৰু এই কামনা সিদ্ধি হ'ব যেতিয়া সকলোৱে এইটো বস্তুত সন্মত দিব। আৰু আমাৰ ডেক'ৰেশ্যনৰ টেবুলখন এইখন আমি এই ধৰণে পিঠাখিনি ধুনীয়াকৈ সজাই লৈছিলোঁ আৰু আগৰ দিনৰ পিঠা এতিয়াৰ পিঠা সকলোখিনি আছে আৰু ভিডিঅ'টো চাওক ইমান ধুনীয়াকৈ। আৰু জলপানো দিছিলোঁ লগতে আৰু এইফালে থুৰীয়া তামোল পানো দিছিলোঁ। সকলোখিনি বানবাটিত এই ধৰণে সজাই দিছিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ হৈছিলে আৰু ভাল লাগিলে। জীৱনত প্ৰথম এয়া আমি নামিবলৈ চেষ্টা কৰিছিলোঁ আমাৰ গোটৰ হৈ
আৰু ইয়াত আমি সফলো হ'লোঁ, ভাল লাগিলে। আৰু বিচাৰকে কি কৈছে সেইখিনি শুনকচোন। বিচাৰক বাইদেৱে আমাক যিহেতু নম্বৰো দিছে আৰু সুধিছে বস্তুখিনিৰ নাম কি কি নিছোঁ সকলোখিনি, আৰু ভাল লাগিলে। এনেকুৱা এটা প্লেটফৰ্মত গৈ সঁচাকৈ খুব ভাল লাগিলে, মনত খুব আনন্দ হ'ল। ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ, আপোনালোককো দেখুৱাওঁ। আৰু আমি গাঁৱৰ মানুহখিনি, যিহেতু গাঁৱৰ বোৱাৰীসকলে গৃহিণীসকলে কি ধৰণে ঘৰখন এইধৰণে সজাই পৰাই থয়, আৰু বাহিৰতো যিহেতু আমি এয়া কৰিবলৈ সক্ষম হ'লোঁ, ভাল লাগিলে। বাইদেৱে আমাক কুৱেশ্যন সুধিছে, আৰু আমি ক'বলৈ যিহেতু প্ৰথম নামিছোঁ, এটা অভিজ্ঞতা ফিলিংছ এটা বহুত ভাবিব নোৱাৰা, আপোনালোককো প্ৰকাশ কৰিব নোৱাৰা হৈছিলে। আৰু ভাল লাগিলে সকলোৱে সন্মত দিয়াৰ কাৰণে, খুব ভাল লাগিলে এইটো পৰিৱেশ। লাগিলে বাইদেৱে আমাক সকলোখিনি ধুনীয়াকৈ কথাখিনি ক'লে, কাৰণ আমিও এবাৰ জীৱনত প্ৰথম এয়া কম্পিটিশ্যন শুনিছোঁ, আৰু তেওঁ আমাক খুব কথা নকৰাকৈ আগবঢ়ালে। ইউটিউবৰ ফালৰ পৰাও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ, যদিও মোৰ ইউটিউব চাইছে চেনেলটো, তেতিয়া মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা অভিজ্ঞতা এটা হ'ল জীৱনত প্ৰথম, ভাল লাগিল। এইফালেও বাইদেৱে আমাক কিন্তু বহুত কুৱেশ্যন সুধিছে, আৰু সেই আনচাৰখিনি বাইদেউৰ পৰাই পালোঁ, ভাল লাগিলে। বাইদেৱে সকলো আনচাৰখিনি মানে আধা আধি তেওঁ শিকালেও, আৰু এনেকুৱা প্লেটফৰ্মত গ'লে মানে গম পোৱা যায়, আমি ঘৰত থাকিলে একো গম পোৱা নাযায় কোনটো কি বুলি কয়, আৰু অসমীয়া ভাষাত কি বুলি কয়, আৰু এয়া এটা শিকাও হ'ল, ভাল লাগিলে। আপোনালোকে সকলো যদি ঘৰত থকা বোৱাৰীসকলে যদি এতিয়া এনেকৈ পিঠা পনা ঘৰতে বনাই বা ঘৰৰখিনিৰ লগতে খাইছে, তেতিয়াহ'লে এনেকুৱা এখন প্লেটফৰ্মতো আহক, সকলোখিনি দেখুৱাওক, আৰু অভিজ্ঞতা এটা আপোনালোকেও পাওক, তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব, আমি কিটো পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ। এইধৰণে আমাক এটা এটাকৈ পিঠাৰ নাম সুধি গৈছিলে, আৰু আমিও কৈ গৈছিলোঁ, আৰু বাইদেৱে যিটো নাজানো সেইটো নজনাটো বাইদেউৰ পৰা মানে আমি শিকিলোঁ, আৰু ভাল লাগিলে। সেইটো এটা অভিজ্ঞতা, বেলেগ নহয় জানো, বাইদেউৰ পৰা আমি শিকা অভিজ্ঞতাটো। আৰু বাইদেৱে আমাক নামবোৰ কৈ গৈছে, নোৱাৰাটো যিটো আমি ভালকৈ নাজানো সেইটোৰ বিষয়ে কৈ গৈছে, আৰু নজনা কথা এটা শিকিবলৈ পাই খুব ভাল লাগিল। আৰু বাইদেউক মই খুব ধন্যবাদ দিছোঁ, আৰু ইমান ধুনীয়াকৈ বাইদেৱে কৈ গৈছে, খুব ভাল লাগিছে। আপোনালোকে উপভোগ কৰক। আছিলে জেং পিঠা, জাপি পিঠা, তাৰপিছতে আছিলে তিল পিঠা, তেল পিঠাটো থাকেই, আৰু ধূপ পিঠা, লস্কৰাৰ পৰা আদি কৰি মিঠৈৰ পৰা আদি কৰি সকলোখিনি, আৰু এটা বৰ পিঠা বুলি কয় সেইটো নিছিলোঁ, আৰু বহুতো পিঠা নিছিলোঁ। আৰু মই এখন এয়া কম্পিটিশ্যন এটাত গৈ পেলাইহে মই পিঠাখিনি এইধৰণে বনাই পেলাই আমি গোটেইখিনি একগোট হৈ, গোটৰ মানুহখিনি গৈ একগোট হৈ কেনে বনাই মেলাই লৈ গৈছিলোঁ, আৰু ভাল লাগিলে। ইডলি চিডলি সকলো, কিন্তু পৌৰাণিক পিঠা, তাৰ মাজতো পৌৰাণিক পিঠাও আছে, সেইখিনি বাইদেউৰ পৰা গম পালোঁ, খুব ভাল লাগিলে। বাইদেৱে গোটেইখিনি শিকাই দিলে, পৌৰাণিক পিঠা কোনখিনি, সকলোখিনি শিকালে, আৰু খুব ভাল লাগিল। আৰু নজনাটো শিকিবলৈ পাই খুব ভাল লাগিল, সঁচাই কথা কৈছোঁ। আমাক গোটৰ নামৰ সৈতে সকলোখিনি সুধিলে, আৰু একাদিক্ৰমে গোটেইখিনি সুধি গৈ আছে, আৰু দুটা টীমৰ পিছতে আমাৰ টীমটো 3 নম্বৰত আছিল, আৰু এই ধৰণে সুধি গৈ আছে, আৰু আমি আনচাৰবিলাক দি গৈছোঁ। পিঠা পনাত যিহেতু আনচাৰো সোধে, কুৱেশ্যনো সোধে, সকলোখিনি প্ৰিপেৰেশ্যন হৈ যাতে মানে ভাল হয়, কিন্তু আমি আগতে এইবোৰ নাজানো, জীৱনত প্ৰথম আহিছোঁ, আৰু প্ৰথম অভিজ্ঞতাটো বহুত বেলেগ হৈছে, মই কৈছোঁৱেই। আৰু এয়া আমি ইমানখিনি প্ৰিপেৰেশ্যনত নাহিছিলোঁ, আৰু ইয়াত থাকি আমি অকণমান জানিলোঁ, শিকিলোঁ, আৰু সকলোখিনি ভাল লাগিলে।
ধৰণে বাইদেৱে পিঠাৰ নামবোৰ আমাক সুধি গৈছে। বহুতো পিঠা বনালোঁ, টেকেলি পিঠাৰ পৰা আদি কৰি ধূপ পিঠাৰ পৰা আদি কৰি সকলোখিনি মই কৈছোঁৱেই পিঠাৰ নামখিনি। আৰু ভাল লাগিলে, বাইদেউৰ পৰা আমি বহুত নজনা কথা শিকিলোঁ। আৰু কম্পিটিশ্যন এখন আমাৰ প্ৰথম আছিলে জীৱনৰ কম্পিটিশ্যন, আৰু আমি পিছতো যাতে আকৌ দিবলৈ সক্ষম হওঁ তাৰ বাবে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। এইফালে আমাক বাইদেৱে পৰীক্ষা লৈ আছে, আৰু আমি পৰীক্ষাত উত্তীৰ্ণ হৈ গৈছোঁ আকৌ নগৈছোঁ তেনেকুৱা হৈ আছে। আৰু বাইদেউক ভাল লাগিলে লগ পাই, কাৰণ কেলৈ নজনা বহুতো কথা আমি শিকিলোঁ। আৰু আপোনালোকেও যদি এই ধৰণে পিঠা পনা বনাবলৈ জানে বা ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে বিহু মঞ্চত গৈ এই ধৰণে আপোনালোকে কম্পিটিশ্যনত যোগ দিব পাৰে। তেতিয়া নজনা কথাটো শিকা হয় ন, পিঠাৰ নাম জনা হয় সকলোখিনি। এয়া চাই যাওক। গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী, সৰুৰ পৰা ডাঙৰলৈ সকলোখিনিয়ে এই ধৰণে কুৰা চেপা শিকাইছে, সেইটো আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে হৈছে নৃত্য নাটিকা। সকলো জনগোষ্ঠীয়ে এটা এটা নৃত্য তেওঁলোকে পৰিৱেশন কৰিছে, খুব ভাল লাগিলে সেইটো চাইও। আপোনালোকে উপভোগ কৰক অকণমান। শেষত পিঠাখিনি এই ধৰণে ফটোৰকৈ মাৰিলোঁ। আৰু আমি ইমানখিনি পিঠা লৈ গৈছিলোঁ, মই কৈছোঁৱে 33 বিধ পিঠা হৈছিলে জলপানৰ সৈতে সকলোখিনি। আৰু এতিয়া ঘোষিত হ'ব আমি কি প্ৰাইজ পালোঁ। আমি পালোঁ ছেকেণ্ড প্ৰাইজ। আমি গাঁওখনৰ এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈ খুব আনন্দিত হ'লোঁ। আৰু এয়া ফটোহে মাৰিলোঁ। আমি পালোঁ চাৰ্টিফিকেট এখন আৰু পইচা 3000। আৰু এয়া গাঁওখনৰ এটা নাম কঢ়িয়াবলৈ সক্ষম হৈ খুব আনন্দিত হৈছোঁ। আৰু আমাৰ এয়া টিমটো ফটো একপি মাৰিলোঁ। কস্তুৰী গন্ধাৰ আত্মসহায়ক গোট এই কপিও ফটো মাৰি দিলোঁ। আৰু শেষত আপোনালোকৰ কেনে লাগিলে জনাবলৈ নাপাহৰিব। থেংক ইউ।